তো মই আজি ওলালোঁ নামঘৰলৈ। নামঘৰত বছৰেকীয়া পূজা পাতিছে, তো মন্দিৰলৈ ওলালোঁ। আৰু এয়া আমাৰ বাপসকল, কৃষ্ণসকল, ভকতসকল আহি গৈছে এনেকৈ ধুনীয়াকৈ। আৰু এইফালে আমাৰ খুৰীহঁতে ধুনীয়াকৈ পিঠাগুড়ি ভাজি আছে মানে। আৰু এইফালে গুড়, যি মিঠাই গুড় মানে গুলি আছে। আৰু এইফালে পিঠাগুড়ি খান্দি আছে খুৰীহঁতে, এইফালে পিঠাগুড়ি খান্দি আছে। আৰু এইফালে মানে লগ কৰি আছে আৰু পিঠাগুড়ি আৰু গুড় ধুনীয়াকৈ লগ কৰি আছে এইফালে। আৰু এইফালে বনাই আছে মানে লাড়ু বনাই আছে মানে পকা লাড়ু। তো এইফালে হৈ গ'ল পকা লাড়ু। আৰু পকা লাড়ু হৈ গ'ল। মন্দিৰত হোম যজ্ঞ হৈ আছে, প্ৰতি বছৰে পালন কৰা হয় হোম যজ্ঞ। আৰু এইফালে ভাগৱত পাঠ, এয়া ভকতসকল ধুনীয়াকৈ ভাগৱত পাঠ শুনি আছে। আৰু এইফালে দিছে দৈ আৰু সাবুদানা। এইফালে বাহিৰতে মানে নাম আৰম্ভ কৰি দিলে। ভিতৰত বহুত গৰম, সেইবাবে বাহিৰতে কৰি দিলে আৰু নাম আৰম্ভ। আৰু এইফালে আমাৰ বিদ্যুৎ দা, নিপন দা, মনো দোকানী নাম ধৰি সকলোৱে এনেকৈ নাম ধৰি আছে। আৰু হৈ অৱশেষত প্ৰসাদ আহি গ'ল। এয়া প্ৰসাদ আহি গৈছে। আৰু এয়া চাওক কিমান মানুহ হৈছে, এয়া চাওক কিমান মানুহ হৈছে চাওক। আৰু এয়া বহুখিনি মানুহ, এয়া বহুখিনি মানুহ হৈছে। এয়া চাওক কিমান মানুহ, বহুখিনি মানুহ। আৰু এয়া চাওক, এয়া বহুখিনি মানুহ হৈছে ইয়াত পূজাত আহিছে। আৰু অৱশেষত এনেকৈয়ে আৰু শেষ হৈ গ'ল। তো ভিডিঅ'টো চাই ভাল লাগিছে যদি আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, বাই বাই।